এই যে আমাৰ থলুৱা জুতিবোৰ কচুৰ টেঙা জ্বলা এখন ভাজি সয়াবিনেৰে বিৰাট ভাল লাগে এখন ভাজি ৰাতিপুৱাই থলুৱা জুতি কি আছিলে বোলো আজি গোটাই পিটাই ললো মাছ কেইটামান লৈ বাছি কুচি ললো তাৰপিছতে কচু ঢেকীয়া সেইবোৰো আটাইবোৰ গুচাই ললো কেৰাহীখনতে অলপ তেল দি মাছখিনি ভাজি লওঁ বোলো সৰু সৰু মাছবোৰ বাছুতেও দেৰি লাগে ভাজোতেও দেৰি লাগে এইখিনি উঠাই লৈ সেইখন কেৰাহীতে তেল আৰু পাঁচফোৰণ দি এতিয়া ঢেকীয়াখিনি ভাজিম ঢেকীয়াত আকৌ আলু এটাও কাটি দিলো কেইটামান বুটো দি দিলো এতিয়া নিমখ আৰু হালধি দি অকণমান সময় ভাজি থাকিলো এয়া ভাজি ভাজি কম জুইত ভাজিছো ভাজিখন হৈয়ে গ'ল এইপিনে আকৌ আদা নহৰু জালুক জলকীয়া খুন্দি ললো তাৰপিছত সেইখন কেৰাহীতে আৰু অকণমান তেল দি পেলাই পিঁয়াজ দিলো খুন্দি লোৱা আদা নহৰু জালুকৰ জলকীয়াৰ পেষ্ট দিলো তাৰপিছতে অকণমান হালধি দিলো হালধি দিয়াৰ পিছতো অলপ সময় ভাজি থাকিলো এয়া কম জুইত ভাজিছো দেই নহ'লে আকৌ মছলাখিনি জ্বলি যাব নহয় এতিয়া কচুখিনি লাহেকৈ দি দিলো এতিয়া দি দিলো সয়াবিন এবাতি এয়া